নহব এনেকৈ হ'ব নেকি হেৰ মোৰ এইটো গলা পাইপৰ নলা তাল নাই বেতাল সুৰ নাই অসুৰ এনেকৈ হলে বিহু কম্পিটিশনত আমাৰ পজিশন পিছৰ ফালৰ পৰা প্ৰথম সেইটো খাটাম তই চলাই যাচোন জ্যোতিদা নয়নদা নহালৈকে পাপৰি বাহঁতৰ কমচে কম প্ৰেক্টিচটো হৈ থাকিব প্ৰেক্টিচটো হৈ থাকক এই বিহু ৰিহাৰ্চলতো একেই এই নাটকৰ ৰিহাৰ্চলতো একেই আৰু ভাও লওঁ যদি দুৰ্যোধনৰ পক্ষীডাল মাৰিব লাগে আকৌ দ্ৰৌপদী কথাবোৰ গমি চালে শুদ্ধ যেনে লাগে গতিকে আলোচনা হৈছে যেতিয়া ফয়ছলা এটা হ'ব লাগে হ'ব দে ধন্দা কথা নবহাবি হেৰৌ কথা বহুৱাৰ কথা নহয় কথাবিলাক অলপ গুৰুত্ব দিব লাগে কেতিয়াবা মাৰিবি পক্সি মেইল কেতিয়াবা মাৰিবি ফিমেল কেতিয়াবা মেল কেতিয়াবা ফিমেল এনেকে মেল ফিমেল মাৰি থাকোতে মইনো কি আচলতে সেইডাল নিজেই পাহৰি থাকোঁগে আচ্ছা জ্যোতিদা তাৰমানে তই নিজে মেল নে ফিমেল সেইটো লৈ তোৰ নিজৰো সন্দেহ এটা আছে ন সেইটো আমি কৰি নাথাকিবি নিজে 3 দিন নাথাকি এতিয়া ফটোৱামি কৰিবলৈ আহিছ জ্যোতিদা ঠিকেই কৈছ এনেকৈ ফটোৱামি কৰি থাকিলে নহ'ব নহয় ভালে সময় নাই দেখোন মই দেখোন 3 দিন আহিব নোৱাৰিম বুলি তহঁতক কৈছিলোৱে পিছে নয়নদাৰ এতিয়ালৈকে দেখা দেখি নাই যে না নাহিবই কিয় নাহিম এয়া নয়ন দৰা হাজিৰ বাহ আজি গোটেইকেইটা উপস্থিত ঠিক আজিৰ পৰাহে ৰিহাৰ্চেল জোৰদাৰ হ'ব এইবাৰ 10-12টা পেণ্ডেলত ফাৰ্ষ্ট পজিশ্যন খাটাং ঐ ফাৰ্ষ্ট পজিশ্যন তই যে লাষ্ট পজিশ্যনত উপস্থিত হলিহি যে এনেকৈ হলে বিচাৰকৰ নিচুকনি বতাৰ বাহিৰে একোডাল নৰবগৈ তেৰি আহি থাকোঁতে বাটতে বাগানৰ মেনেজাৰে মাতিলে অকণমান দেৰি হ'লেই যেনিবা তাতে তহঁত ইমান ফায়াৰ নে ঐ ফায়াৰডাল নহম কিয় হা এদিন বিহুৱা নাই এদিন নাচনি নাই এনেকে হলে কি কম্পিটিশনডাল কৰিবিগে হ'ব দে নয়নদা আৰম্ভ কৰোৱা ঐ তই নয়নদাই ফলীয়া হৈছ কিয় সদায়তো তাৰহে গালি খাব লাগে আজি চান্সতে দি লওঁ ৰ মোক যে দিবলৈ লৈছ ইমান দিনে দেখোন আমাৰ ফাপৰি আইদেউ দেখা দেখিয়ে নাছিল নয়নদা কাক ফাপৰি বুলি কৈছ মোৰতো এদিনতে হৈ যাব তহঁতৰখিনি কমপ্লিট কৰি নথলি কিয় আইদেউ গাড়ীৰ 4টা চকাৰ এটা নহলে যে নচলে জানে নে নাজানে এতিয়া এদিনতে হৈ যাব বুলি বৰ লেকচাৰ মাৰিব নালাগে ৰশ্মি তহঁতে ফটোমি কৰি থাক মই আৰু ইয়াত থাকিব নোৱাৰো মই ৰিহাৰ্চেল নকৰো যাওঁ মই আকৌ এইজনী এনেকে পক্সিডাল মাৰিব নোৱাৰো দেই হেতেৰি এনেকে হলে ইমান ডাঙৰ বিহু কম্পিটিশনত এটা পজিশ্যন নৰয় যা তেতিয়াহ'লেতো যোৱাবাৰলৈকে থকা সন্মান একো নাথাকিবগৈ আৰু গৈ পেলাই ইমান দূৰ নিজৰ নাকডাল কাটিবগৈ নালাগে তেতিয়াহ'লে বিহু কেঞ্চেল কৰ নয়নদা বিহু কেঞ্চেল হলে কিন্তু মোক ঢোলৰ বুৱতী টনা পইচা তুলি দিব লাগিব নয়নদা তাইক উভতাই আন তহঁতৰ অখুনাখনিত বিহু বন্ধ হলে আমি বৰ লাজ পাব লাগিব মই নোৱাৰো তই নোৱাৰো বুলি ক'লে হ'ব নেকি তেনেহলে আৰু ঘোষণা কৰি দিয়াই ভাল যে এইবাৰৰ পৰা সোণাতলী বিহুৱা দল আৰু নাই নয়ন আন্তৰিকতাৰে মাতিলে সকলো সম্ভৱ যা যিটোহে থেৰ পাতি গৈছে কেনেকুৱা এনেকৈ হেৰ দলৰ পৰিচালকটো হৈ তই নোৱাৰিলে কোনে পাৰিব কচোন এটা কাম কৰ তই আগে গৈ থাক আৰু মই ধনে পিছে গৈ আছো তহঁতে কিন্তু ইয়াতে থাক ৰিহাৰ্চেলটো তহঁতে কৰি থাক আমি গৈ আছো তই যা তই আগবাঢ় তই অকলে যা আমি গৈ আছো যা হৈ যাব নাই বাখৰুৱা বুলি মোক মাতিলা ঐ মোৰে মন বলিয়া ঐ কৰি ঐ বুকুৰে ভিতৰি ঐ প্ৰীতিৰ জিয়া জুই ঐ মাৰিব ধৰি
সপোনে তোমাৰ কথা ভাবি ভাবি মৰিছো জিয়া জুয়ে কুৰা বুকুতে লৈ ঢপলিয়াই ফুৰিছো খাওক খাওক হেৰি আজি মোৰ কাৰণে ইয়াতকৈ গৌৰৱৰ কথা কি আছে বাৰু কওকচোন এই আমাৰ যে শশাংক মাষ্টৰ এই তেওঁহে এই ইণ্টাৰনেট নে কি খেদালত চাই পেলাই ক'লে আমাৰ এই বোলে গোটেই অঞ্চলটোৰ ভিতৰত 1 নম্বৰত পাছ কৰিছে আমি আগতেই নকৈছিলোঁ নে যে মৌজাদাৰ ৰজত বৰুৱাৰ ছোৱালী পাপৰিয়ে এই অঞ্চলৰ ভিতৰত আটাইতকৈ নাম কৰি পাছ কৰিব হয় বৰদলৈ বহু দিনে আশা এটা পূৰণ হ'ল আমিতো জানোৱেই আপোনাৰ ছোৱালী পঢ়া শুনাটো বাদেই এই নাচ গান নাটক চাটকতো দেখোন কোনেও বলে নোৱাৰে তাকেইতো বুজিছে বৰদলৈ এই ভৱিষ্যত সম্পৰ্কে মই অলপ বেলেগকৈ ভাবিব তাইৰ তীৰ্থযাত্ৰা আৰম্ভ হ'ল তীৰ্থযাত্ৰা আপুনি এইবোৰ কি তীৰ্থযাত্ৰাৰ কথা কৈছে ছোৱালীজনী ইমান ভাল ৰিজাল্ট হৈছে আপুনি আকৌ এইবোৰ তীৰ্থযাত্ৰাৰ কথা কৈছে চাহ খাওকচোন হ'ব হেৰা এইবিলাক তত্ত্বগধুৰ কথা কথাতে কয় নহয় বৰদলৈ মাইকী মানুহৰ মগজু এপোৱা কম থাকে বোলে হেৰা মই পিছত বুজাই দিম যোৱা এই বৰুৱানী এই উচাসত বৰুৱাৰ গা 7খন 8খন সেই এতিয়া তীৰ্থযাত্ৰাৰ কথা ভাবিছে হ'বলা হেৰি বৰদলৈ এই চাহ লওক দিয়ক আপুনিও ভাল বুজিলে দেই হেৰি মোৰ বয়সনো হৈছে কি ছোৱালীৰ ভৱিষ্যত গঢ়িবলৈ আছেই ছোৱালীক বিয়া বাৰু দিওঁ নাতি পোৱালীৰ মুখ দেখো তাৰ পিছতহে এইবিলাক কথা ভাবিব পাৰি না কি কয় তেনেহলে তীৰ্থযাত্ৰাৰ কথা উলিয়ালে কিয় হেৰা এইবিলাক সাংঘাতিক কথা তোমালোকে ইমান ফটক কৰা নুবুজিবা নহয় তেনেহলে আমাকো বুজাই দিয়াটো ভাল হেৰি বৰদলৈ সকলো কথা এনেকৈ ক'ব নোৱাৰি নহয় ছোৱালীৰ ৰিজাল্টৰ আনন্দত খাহী কাটি ৰাতিলৈ ভোজ ভাত দিম বুলি ভাবিছো তাতে কম দিয়ক তাৰ মানে বৰ ভোজ হয় বৰ ভাল হ'ব ৰাতিলৈ যদি ভোজ পাতে পাপৰি মোমায়েকৰ ঘৰৰ মানুহকো মাতিব লাগিব হ'ব হ'ব দিয়া খবৰটো দি আহিমগে বাৰু হেৰি এওঁলোকৰ সন্তুষ্টি আকৌ সেইখিনিতে মাৰ কি খং উঠিলে দা ভুভুৰাই সোমাই গ'ল যে নহয় মাজনী এই ৰিজাল্ট ভাল হোৱা দেখি ৰাতিলৈ ভোজ পাতিছো তাতে মাৰৰ খং এই তহঁতৰ লগৰ কেইটা এটাও দেখোন দেখা দেখি নাই নয়ন আহিলি আৰু নয়ন ইমান দেৰি কৰিব লাগে নে তহঁতে যদি ফূৰ্তি নকৰ কোনে কৰিব কচোন ফূৰ্তি কৰিব লাগে আহিছো খুৰাইদেউ বাকীখিনিও হৈচৈ কৰি আহি আছে সিহঁত অহালৈকে মই ৰৈ আছো তেনেকৈ আহিলেহে হয়নে কিয় নাহিব সকলোৰে আশা আছিলতো এৰা তহঁত গোটেইবিলাকৰ মাজত তাই এনেই জিলিকি থাকেনে মইতো পঢ়াই থাকোঁতে গম পাওঁ তাই ভাল ৰিজাল্ট কৰিব কিন্তু তাই ভবাতকেও ভাল ৰিজাল্ট কৰিলে এৰা বৰুৱা হয় তেনেহলে মই এতিয়া উঠোহে যায় নেকি আকৌ সেই সন্ধিয়ালৈ সাজু হৈ আহিব নিশ্চয় 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 ব'লক মই আপোনাক অকমান আগবঢ়াই থৈ বহ নয়ন সঁচাকৈ বেপাৰী তই অঞ্চলটোৰ নাম কৰিলি
অন্ততঃ তোক পঢ়োৱা বুলি ময়ো গৌৰৱ কৰিব পাৰিম। মইতো স্বীকাৰ কৰোঁ তোক সহায় নোহোৱা হ'লে এনে ৰিজাল্ট হ'লহেঁতেন জানো। নিজৰ চেষ্টা নাথাকিলে ভেঞ্চাৰ কলেজৰ পৰা ষ্টাৰলৈ পাছ কৰাটো ইমান সহজ নহয়, সেইটো সকলোৱে জানে পাপৰি। ঐ কেমেৰা 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 লৈ আহ, কেমেৰা লৈ আহ। কেমেৰা পিন্ধা লৈ আহ, পিন্ধা কেমেৰা। এই পিন্ধা আহ, বঢ়িয়া 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 এয়া সোণতলী গাঁৱৰ গৌৰৱ মিছ পাপৰি বৰুৱা আৰু সেয়া তেখেতৰ এই শিক্ষক নয়ন দুৱৰা। তেখেতৰ প্ৰচেষ্টাই আৰু নয়নৰ সহযোগে সোণতলী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। মিছ পাপৰি, এই ক্ষেত্ৰত আপুনি কিবা ক'ব? যা হেৰাল। এইখিনিতেই কেমেৰামেন মনোজৰ সৈতে মই জ্যোতি সোণতলী টিভিৰ পৰা মিছ পাপৰিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। এই ৰবা ৰবা ৰবা, এইখিনিতেই বাপেকৰ কিবা মতামত? মই ৰাতিলৈ খাহী কাটি মহাভোজ। কি বঢ়িয়া! তহঁতক মই এই ফূৰ্তি তামাচাৰ মাজতে আৰু এটা ভাল খবৰ মই সমজুৱাকৈ দিব বিচাৰো। এই বেছি ভাল খবৰবিলাক একেলগে লুন ল'ব নোৱাৰি নহয়। এই বেলেগ এদিন দিয়া হলে আৰু এটা খানা পালোহেঁতেন। আমাৰ এই বৰদলৈ উচ পিছে আছে বোলো, আচল কথাটোনো কি হয়নে? হয় হে, এই পাপৰি তীৰ্থযাত্ৰাৰ সাঁথৰ মই এতিয়ালৈকে ভাঙিবই পৰা নাই। পাপৰি তীৰ্থযাত্ৰা মানে কথাটো অকমান বহলকৈ বুজাই দিব লাগিব তহঁতক। মোৰ একেবাৰে অন্তৰংগ বন্ধু হৰিহৰ হাজৰিকা গুৱাহাটীত থাকে। তাহানি কলিকতাত পঢ়ি থাকোতে সি মোৰ ৰুমমেট আছিল। এতিয়া সি গুৱাহাটীত চেটেল কৰিলে আৰু ময়ো আহি মোৰ ঠাই পালোহি। বুজিছে বৰদলৈ, তাৰ বৰ দুৰ্ভাগ্যহে তাৰ কোনো ল'ৰা ছোৱালী নাই। আমাক এই পাপৰিলে তাৰ সাংঘাতিক মৰম। তাইকে তাৰ নিজৰ ছোৱালী বুলি ভাবে। এতিয়া আমাৰ ছোৱালীয়ে ইমান ভাল ৰিজাল্ট কৰিলে যেতিয়া বাকীখিনি দায়িত্ব বোলে আমাৰ এই হৰিহৰে ল'ব। বাকীখিনি দায়িত্ব মানে বুজা নাই খুৰা, বুজাই কওকচোন। মানে মোৰ ছোৱালী পাপৰি এতিয়া গৈ সিহঁতৰ লগত থাকিব আৰু তাত পঢ়া শুনাৰ সকলো ব্যৱস্থা আমাৰ এই হৰিহৰে কৰিছে। কথাৰ গুৰি এতিয়াহে বুজিছো। এটা খাহিতে কিন্তু বৰ ভোজ শেষ নহয়, দুযোৰমান লাগিছিল। বৰদলৈ কওক কওক। এইকেইদিনতে ছোৱালীজনী ইমান দূৰ 600 কিলোমিটাৰ আঁতৰলৈ যাবগৈ। সেইকাৰণে আজি এই সবে মিলি এই ভোজৰ আয়োজন। এই ডেকাহঁত ফূৰ্তি কৰ ফূৰ্তি কৰ। এই বৰদলৈ আহক আহক, বলক 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 বলক। বা পাপৰি তই গুৱাহাটীলৈ যাবিগৈ, তালৈ গৈ আমাক পাহৰি নাযাওতো। তেনেহ'লে এইবাৰ পৰা বেষ্ট এক্ট্ৰেছ আৰু শ্ৰেষ্ঠ বিহু কৰিডাল আৰু নেচেল। হেৰৌ পক্সিৰে কাম নচলিব, ফিটিং দিবই লাগিব। কি হ'ল নয়ন দা, মনে মনে ৰলি যে? সঁচাকৈ আনন্দ লাগিছো। আমাৰ মাজৰ পৰা তই গৈ উন্নতি কৰিলে কিমান ভাল লাগিব। হ'ব দে, দুটামান বছৰহে সোণাতলী বিহুৱা দলৰ নাম আৰু নাট্য দলৰ নাম আমি সদায় অক্ষুণ্ণ ৰাখিম। ৰশ্মি, তই চাগে ভেকেঞ্চি পোষ্টডালৰ কাৰণে লাগিয়ে যাবি। পেংলা এখন নকৰিবি দেই। আইও, কেতিয়া মানে যাবি বুলি ঠিক কৰিছ? দুদিন পাছতে চাগে পঠিয়াব। দেউতাৰ যিহে উৎপাত, ইমান দূৰ, একেবাৰে গোটেই দিনটো লাগিব। তেন্তে আমাৰ স্কুলৰ বাকৰিত গোটেইখিনি লগ হওঁ, পাপৰিক বিদায় দিব লাগিব। এই শুন শুন, সেইবোৰ পাছতো হৈ থাকিব। এতিয়া মই গম পাই গৈছো ইফালে বোলে কাঁহী উতলিবলৈ আৰম্ভ কৰিছে। আমি অকণ সহায় কৰি দিব লাগে। সৈন্যগণ এটেক, আক্ৰমণ। বল 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 বল। বুজিছে বৰদলৈ, কওক। হৰিও বৰ আশা কৰি আছে। নিজৰ ল'ৰা ছোৱালী নাথাকিল কি হ'ল, পাপৰি ভৱিষ্যতটোকে গঢ় দিব। আৰু মই ভাবিছো সুবিধাকণ থাকোতেই গুৱাহাটীতে পঢ়ক তাই। আৰু সেই সুবিধাতে আমাৰো ভোজন ভাগ মিলিলে কি কয়? আৰু ময়ো ভাবিছো সেই জেগাখিনিৰ তাই ভাৱ ভাৱনাটো লওক। ছোৱালী মানুহ দিয়কচোন, কেতিয়া কলৈ বিয়া হ'ব লাগে তাৰতো কোনো ঠিকনা নাই। কথা মানে সেইটোহে। কথা সেইটোৱেহে।
তাৱৈহঁতৰ সাহসতহে ওলাইছো প্ৰথম কেইদিনমান বেয়া লাগিব তাৰ পাছত বন্ধ চন্ধ হলেতো কোনেও ৰাখিব নোৱাৰে চিধা আহিম যিমান দূৰলৈ গুচি গ'লেও তই সদায় আমাৰ মাজতে থাকিবি পাপৰি প্ৰতিটো ঢোলৰ চাপৰত প্ৰতিটো বিহু গীতৰ সুৰত নাটকত তই সোমাই থাকিবি বাহ বৰ ডাঙৰ সাহিত্যিকৰ নিচিনাকে কথা কৈছা যে নয়নদা প্ৰেমত পৰা নাইতো চব সময়তে তোৰ মাত্ৰ ধেমালি মাজে মাজে অলপ চিৰিয়াছ হবিচোন ঠিক আছে বাৰু তোমাৰ প্লেনটো কি ফটকে কৈ দিয়াচোন পাছত কিন্তু সময় নাপাবা পাপৰি নয়নদা কিনো লেকচাৰত লাগিলি বল সকলো ৰৈ আছে বল বল মোৰ বিশ্বাস আছে মই নাথাকিলেও ৰশ্মিয়ে সেই ঠাই পুৰাব পাৰিব মই সদায় খবৰ লৈ থাকিম এটা কম্পিটিশ্যনো যাতে হাৰি নাযায় চবতে পজিশ্যন ৰখাব লাগিব বুজিছনে ৰশ্মি ঐ ৰ সব দায়িত্ব তাইৰ ওপৰতে নেপেলাবি আমিবোৰো ভেকেঞ্চিডাল খালি আছো নহয় হ'ব শেষত পুনৰবাৰ আমাৰ তৰফৰ পৰা পাপৰিলৈ শুভেচ্ছা যাচিলোঁ ধন দে মই ৰৈ আছিলো দিবলৈ বঢ়িয়া হ'ব মোক ইমান ফৰ্মেলিটিজ নালাগে কাইলৈ যামগৈ তহঁত আহিবি কিন্তু আমি যে নেযামহে তাইক আগবঢ়াবলৈ চেন্টি দিছ কথা আমি ক'বলৈ আহিছে ন আমি যে নেযামহে নিজৰ খিয়াল ৰাখিবি চলা ফুৰা কৰিবলৈ শিকিবি তোক মোৰ বুকুৰ পৰা আঁতৰাই পঠাই মই শান্তিৰে শুব নোৱাৰিম মা সদায় খবৰ পঠিয়াই থাকিবি ৰচোন কণা কথাখন নকৰিবি যেনেকুৱাখন কৰিছ মোক যেন এঘৰলৈ বিয়া দি উলিয়াইহে দিছ এই এতিয়া কণা কথাখন কৈ থাকিব নালাগে বাছখন কিন্তু সময়মতে যায় বল খুৰা আগবাঢ়ি নগ'লেও হ'ব আমি গোটেইখিনি আছোৱেই নহয় তহঁতে চিন্তা কৰি নাথাকিবি চম্পক মা দেউতাক সময়মতে বস্তুবোৰ দিবি হ'ব তই সেইবোৰ চিন্তা কৰিব নালাগে হে এজনী তোক বেছি দূৰলৈ পঠিওৱা নাই নহয় উচ্চ শিক্ষাৰ বাবে অলপ আঁতৰলৈহে পঠিয়াইছো নবীন খুৰা আহোঁ যাওঁ আই আমাৰ আশীৰ্বাদ সদায় থাকিব যা হেৰি নহয় এজনী বাছৰ টিকেটটো ভালকৈ লৈছ তই চিন্তা নকৰিবি হৰি আহি তোক ষ্টেণ্ডৰ পৰা লৈ যাব বল বল ঐ ধন দে তই বেগটো ল তই থাক দেৰি হ'ব বহুত আহোঁ যা পাপৰি আমাৰ সকলোৰে শুভেচ্ছা থাকিল তোৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক নয়নদা তোমালোকৰ কথাৰ ভাগ আকৌ মোলৈও থবা মই আহি ভাগ ল'মহি ৰশ্মি কোনোবাই পাহৰিলে তই মনত পেলাই দিবি হ'ব দে পাপৰি তই চহৰতো জিলিকি থাকিবি চহৰৰ ৰংচঙীয়া পোহৰবোৰ দেখি আমাক আকৌ পাহৰি নাযাবি ঐ এইখন বাছ আহি গ'ল বল আহিছো দেই নয়নদা ৰশ্মি ভালকে যাবি বাইদেউ অটো লাগিব নেকি ক'ত যাব গুৱাহাটী
কিনো কয় বাইদেউ এইখনেই গুৱাহাটী নালাগে হ'ব আহিব মোক নিবলৈ মানুহ মানুহ আহিব চিনি পায় নে নাপায় কেলে চিনি নাপাব আকৌ বাইদেউ এনেকে ডিঙি মেলি মেলি চাই থকাতকে মই খাউতকে থৈ আহোঁগে বলক আহিব বুলি কৈছো নহয় অলপ দেৰি হৈছে চাগে ফোন আছে যদি কৈ দিয়ক ঠিকনাটো দিয়ক মই খাউতকে থৈ আহোঁগে পইচা কিমান লাগিব বাইদেউ ৰাতিৰ কথা দিব আৰু চাই চিতি এড্ৰেছটো কওক এড্ৰেছ ৰ'ব লিখি থোৱা আছে হৰিহৰ হাজৰিকা 6 মাইল আলোকপথ বাইলেন 1 হাউচ নম্বৰ 6 যদি ভুল হোৱা নাই এড্ৰেছটো সেইটো হ'ব এম ৰাইট আপুনি কেনেকৈ জানিলে কেনেকৈ জানিলে সেইবোৰ পাছত জানো মোৰ গাড়ীখন সৌ তাতে আছে অনুগ্ৰহ কৰি তালৈকে বলক তেতিয়া অন্তত আমাৰ প্ৰস্থান কৰাটো কিছু সোনকালে বলক আৰে বলক নাই 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 চিন্তা কৰিব নালাগে মই ভাড়া নলওঁ বলক আৰে আহক আকৌ বলক আৰু 5 মিনিট দেৰিকে মানুহজন অহা হ'লেও মোৰ ভাড়াটো ৰয় বাকী মোক এতিয়া আপুনি চকু দুটা মুদিব ঈশ্বৰক চিন্তি মই যাত্ৰা আৰম্ভ কৰোঁ গুৱাহাটীৰ ট্ৰেফিক জামৰ ভূতে যদি পায় তেতিয়াহ'লে কেতিয়া ঘৰৰ পৰা ক'ব নোৱাৰে আপোনাৰ ভাগ্য যদি ভাল থাকে ভূতে যদি কৃপা কৰে 30 মিনিটতে ঘৰ পাই যাব বলক বহক বহক হেৰা জোখতকৈ সময়টো বেছি লৈছে নেকি বাছখনটো 9টা বজাতে আহি পোৱাৰ কথা চিনিবা পাইছেনে নাই আহি পাইছেই নেকি গাড়ীৰ লাইট দেখিছোঁ আৰে বা মাজনী পাই গ'ল আহি বঢ়িয়া বাটত একো অসুবিধা হোৱা নাইতো নাই একো অসুবিধা হোৱা নাই অলপমান ইফাল সিফাল হোৱা হ'লে অসুবিধা হ'লহেঁতেন মাজনী ই যতীনে তোমাক ঠিকেই চিনি পালে যতীনে চিনি পালে মানে তাই এখেত হয় মই খুৰা এখেতৰ ঠেৰিগৰুখন দেখিয়ে চিনি পালোঁ যে এখেতে পাপৰি বৰুৱা গাঁৱৰ পৰা তাৰ মানে এখেতে মোকে আনিবলৈ গৈছিল একেলগে আহি ঘৰ পালাহি এতিয়ালৈকে চিনিয়ে পোৱা নাই হা ই মোৰ ভতিজা ইয়াৰ গাড়ীখন থকাৰ কাৰণে তোমাক আনিবলৈ ইয়াকে পঠাইছিল তোমাৰ বৰ্ণনা অৱশ্যে মই ভালকৈ দি পঠিয়াইছোঁ যাতে চিনি পোৱাত কোনো দিগদাৰ নহয় নমস্কাৰ নমস্কাৰ লগ পাওঁতে ক'লে হয় মানে এই চিঠিলৈ আহোঁতে যে অলপ সাহসৰ প্ৰয়োজন হয় তাৰে প্ৰমাণ চালো বুলি ধৰিব পাৰে পিছে আমাৰ মাজনী সাহসৰ প্ৰমাণ পালিনে নাই বাপৰে বাপ মূলা গাভৰি পাত্তা নাপাব পিছে খুৰা তুমি যিমান দীপলি বুলি বৰ্ণনা দিছিলা তেনেকুৱা গাভৰি বিচাৰি পৰা হ'লে মই ৰাতিটো বাছ ষ্টেণ্ডতে থাকিব লাগিলেহেঁতেন এইবোৰ পেংজালি এতিয়া বাদ দে ছোৱালীজনী ইমান দূৰৰ পৰা ভাগৰে জিগৰে আহিছে ইতিমধ্যে খুৰীৰে ভাত ৰেডিয়াই কৰি ৰাখিছে ব'লা মাজনী হাত মুখ ধুই ল'বা যতীন তয়ো মই ভাত নাখাওঁ ঘৰতে খামগৈ আই কিয় নাখাবি মই বাহিৰে থৈছোঁ নহয় মানে তাৰো প্ৰমাণ চালো এইখন ঘৰত বেলেগ আহি সোমালি যেতিয়া আমাৰ আকৌ আদৰ চেনেহ কমি গ'ল নেকি খাম কিয় নাখাম যে কথা আৰু বহিব নালাগে ব'লা মাজনী ব'লা বলক বেগটো এতিয়া বলক মই ক্লাছলৈ যাম ঠিক আছে যোৱা
ঐ আহা অঁ ব'লা ব'লা গুড মৰ্ণিং ছাৰ মৰ্ণিং ছাৰ Good morning, everybody. Please sit down. Today, we are going to discuss about Romeo and Juliet, a play of love written by William Shakespeare. I think all of you know about it. Am I right? ৰাইট ছাৰ Okay. Romeo and Juliet is the greatest love story created by Shakespeare. It is very interesting. Romeo and Juliet, they live for love. They die for love. Not even in dreams, Juliet used to call upon, oh Romeo, oh Romeo. Romeo and Juliet is the greatest love story. দুরু দুরু হিয়া কপে তোমার সাৱনিতে তুমি মোৰ নিবিড় সপোন হৃদয়ৰে উৰু মোৰো মনে তোমাকে বিচাৰে তুমি মোৰ প্ৰাণৰ আপোন দুরু দুরু হিয়া কপে আবেগতে অবকাশ অবকাশ নাই মোৰ আকাশ চোৱাৰ ফুল ফুলি সৰি পৰে সুবাস বিলাই জীৱনৰ বাটে বাটে ভুলকে ভাল বোলো বলাকা হৈ উৰা মনৰ দূৰণিতে সপোন নেলাগে সপোন সপোন সপোনে নেলাগে সপোন মোক অবকাশ নাই মোৰ আকাশ চোৱাৰ অভিমানী কি যে তুমি ও মোৰ প্ৰিয়তম মৰমেৰে আহি তুমি লোৱা নাহাবতি নিৰিবিলি ক্ষণে আজি দিয়া নাহি তুমি আলো ফুলে আকোৱালি মিঠা চুমাই দি তুমি যে বৰ হেঁপাহৰ সঁচাকে মোৰ সপোনৰ দুৰু দুৰু হিয়া কপে আবেগতে কিয় জানো উকা লাগে সকলো থাকিও একো নাই কিয় জানো মিছা লাগে সঁচা বুলি জানিও সদায় অভিমান অভিমান আছে কাৰ দেখিছা জানো মোৰ মনৰ ঠাই অবকাশ অবকাশ নাই মোৰ আকাশ চোৱাৰ আলো হোৱা মন মোৰ যে অবুজ হিয়াখন চোৱা তুমি মোৰে আৰে আৰে বৰণীয়া মোহনীয়া
পাপৰি হেল্ল' পাপৰি হেল্ল' তুমি বাস্তৱত আছানে নাই ৰোমিঅ' জুলিয়েটৰ প্ৰেম কাহিনী কল্পনা সাগৰত উটুৱাই নি কোনোবা ৰোমিঅ'ক পোৱা লাগে নেকি নাই হেৰা তুমি হ'বলা ছোৱালীজনীক চাহ বনাবলৈ লগালা নহয় তাইহে জোৰকৈ চাহ বনাবলৈ গৈছে মইতো কৈছিলোৱে চাহখিনি ময়ে বনাওঁ বুলি তাৱে হ'বলা মই বনোৱা চাহতে মিঠা পায় আজি মই বনাইছো খাই চাওকচোন বেয়া পাব নালাগে দেখোন সেইটো কথা নহয় অ' আই পিছে তুমি দেখোন একেবাৰে সাজি কাচি আছা ক'ৰবালৈ যাবা নেকি অ' আহিলে যতীনে আজি ফুৰিবলৈ লগ ধৰিছে আগতে কলেজলৈহে লগ ধৰিছিল এতিয়া দেখোন ফুৰিবলৈকো লগ ধৰা হ'ল কথাটোনো কি একো গণ্ডগোল নহয়তো এই গণ্ডগোল চণ্ডগোলবোৰ এতিয়া ব্যাখ্যা কৰি থাকিব নালাগে তুমি যোৱা নহ'লে আকৌ সেই যতীনৰ গাড়ীৰ হৰণটোৱে বেয়া হৈ যাব মই যাওঁ তাৰে আমোক যোৱা 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 হেৰা কিবা মন কৰিলানে কৰিলো পিছে আগে একো নাই মই যিটো কৈছো সেইটো সত্য সেইটোৱে শুদ্ধ সেইটোৱে সত্য সেইটোৱে শুদ্ধ বুলি মই জানো কিন্তু কিছুমান কথা আবেগেৰে উপলব্ধি কৰিব পাৰিলেও সত্য আৰু শুদ্ধ নিৰূপণ কৰিবৰ বাবে কিছু সময়ৰ প্ৰয়োজন হয় যোৱা 2 বছৰ আমি একেলগে ঘূৰিলো ফুৰিলো কথা পাতিলো ফূৰ্তি কৰিলো হাঁহিলো এই 2 বছৰে সত্য আৰু শুদ্ধ নিৰূপণ কৰিবলৈ কম সময় হ'ল নেকি আবেগৰ বন্যাত উটি ভাহি ফুৰোতে সত্য আৰু শুদ্ধ নিৰূপণ কৰিবলৈ আৰু সময় লাগিব নেকি তুমি ঠিক কথাটো বুজি পোৱা নাই আমি একেলগে ঘূৰিছো ফুৰিছো হাঁহিছো কান্দিছো সৰি কন্দা নাই তুমিয়ে কৈছা আমি একেলগে ঘূৰিছো ফুৰিছো আবেগৰ বন্যাত উটি ভাহি ফুৰিছো কিন্তু মূল কথা এটা বিশ্বাসৰ জন্ম হ'ব লাগিব উপলব্ধি আনিব সেই বিশ্বাস তাৰমানে তোমাক সম্পূৰ্ণ বিশ্বাস জন্মত মই ব্যৰ্থ হৈছো নেকি যুক্তিৰে ভাবিছিলে কথাটো ঠিক তেনেকুৱাই কিন্তু আচলতে কোৱা পাপৰি এতিয়া নকওঁ পাপৰি প্লিজ কোৱা না নকওঁ পাপৰি আহা এইটো খুড়দেউ খুড়দেউ তইহে খুড়দেউ এওঁ কোন পিছত বুজাই দিম প্ৰথমে ভিতৰলৈ মাতকচোন আহক বহক আৰে খুড়দেউ আপুনি এক আপুনি বুলিব নালাগে মই ইউনিভাৰ্চিটিত পঢ়োঁতে মোতকৈ জুনিয়ৰ আছিল হয় নেকি নমস্কাৰ নমস্কাৰ বহ এই পাপৰি নাই নেকি আছে নাথাকি কলৈ যাব মই মাতি দিছো পাপৰি পাপৰি চাহিচোন কোন আহিছে মই আৰে নয়নদা তুমি তুমিতো তোমাৰ গাঁৱৰ বন্ধুবোৰৰ কথা মোকতো নোকোৱাই মই পাহৰিয়ে আছিলো তোমালোক বহা মই চাহ কৰোঁগৈ তুমি কথা পাতা সেইবোৰ বাদ দিয়া আহাচোন আহা বহা ইউনিভাৰ্চিটিত মোতকৈ জুনিয়ৰ আছিল তোমাক বিচাৰি আমাৰ কলেজলৈ যাওঁতে হঠাৎ লগ পাই গ'লো সেই ঘৰলৈ লৈ আহিলো নহ'লে বেচেৰাই নিৰাশ হৈ উভতি যাব লাগিলে ঠিক আছে তোমালোকে কথা পাতা মই আহোঁ মই আহোঁ নহয় মই যাওঁহি আহিছিলাহে যাবলৈ ওলালাই নে বহ আকৌ আৰু ইমান দিনৰ পিছত বান্ধৱীক লগ পাইছো মনৰ কথা পাত পাপৰি মই সন্ধিয়া আহি আছো আহোঁ বহ যতীন দাক তোমাৰ কেনেকুৱা লাগিল মানুহটো বিৰাট ইণ্টাৰেষ্টিং মোৰ ভাল বেয়া চব খবৰ ৰাখে আৰু কি জানা সকলো মানুহকে আপোন কৰি ল'ব পাৰে প্ৰকৃত অৰ্থত তেওঁৱে এতিয়া মোৰ চহৰীয়া জীৱনৰ ফিলচফাৰ গাইড বেয়া নাপাবি পাপৰি ভাবিছিলোঁ মোক লগ পোৱাৰ লগে লগে তই গাঁৱৰ কথা সুধিবি খুৰা খুৰীৰ কথা সুধিবি জ্যোতি ৰশ্মিহঁতৰ কথা সুধিবি কিন্তু তই সুধিলি যতীনৰ কথা আমি পঢ়ি থকাৰ দিনত যতীন হাজৰিকা এজন ভাল ছাত্ৰ আছিল আৰু এতিয়া তোৰ পৰা যিখিনি শুনিলো তাৰ পৰা বুজিলো মানুহ হিচাপেও মই যাওঁ পাপৰি ইউনিভাৰ্চিটিত কাম এটা আছিল বাবে আহিছিলোঁ দেৰি হৈ যাব আহোঁ ৰবা যাওঁ বুলি ক'লে মই তোমাক এনেকৈ যাবলৈ দিম নে
নয়নদা তুমি চাগে মোক বেয়াই পাইছা আচলতে কি জানা মনৰ কথাবোৰ খুলি ক'বৰ কাৰণে তোমাতকৈ আপোন মানুহ দেখোন মোৰ কোনোৱেই নাই সেইকাৰণে পাপৰি হঠাৎ ওলাই অহা মনৰ কথাবোৰে তোৰ জীৱনলৈ সুখ আৰু আনন্দ কঢ়িয়াই আনক তোৰ আনন্দত জিলিকি উঠা মুখখন চাই যাবলৈ আহিছিলো চালো লগ পালো এতিয়া আহো আমাক কবি জৰুৰী কাম থকাৰ কাৰণে চাহ খাব নোৱাৰিলো আহো নয়নদা নয়নদা পাপৰি পাপৰি নয়নদা কি হ'ল তোৰ নিজৰ কথা নাভাবিলো জোনাক চাবলৈ বাদ দি অকণমান খুৰা খুৰীৰ মুখলৈ চাবলৈ শিক জোনাকৰ মাজত মোৰ জীৱনৰ হেৰুৱা ৰংখিনি বিচাৰি মই হাবাত থুই খাইছো নয়নদা তোৰ বেদনাই খুৰা খুৰীৰ জীৱনৰ ৰং হেৰুৱাই পেলাইছে সেইটোতো তই চিন্তা কৰিব লাগিব চকুৰ সন্মুখত তই এনেকৈ থাকিলে মই মানে আমি সহ্য কৰিব নোৱাৰো ৰিহাৰ্চেলত এইকেইদিন সকলোবোৰ গোট খাই আছে মই তোক মাতিবলৈ আহিছিলোঁ কাইলৈৰ পৰা তই নিশ্চয় যাবি ক পাপৰি তই যাবিনে ভেকেঞ্চি আকৌ ফিল আপ হৈ গ'ল কাৰণে তোৰ মনত দুখ নেকি ৰশ্মি চিন্তা নকৰিবি আমিবিলাক আছো নহয় কম ডাল আছেনে বেলেগ কথাতে মই মনে মনে আছো কিছুমান কথা সকলোৱে চিন্তা কৰিব লাগে নয়ন যাওঁতে মই কথাটো ভাবিছো যোৱা 2 বছৰ পাপৰি নাথাকোতে ৰশ্মি বিহু কৰি নাছিল হা এতিয়া নয়নে পাপৰি বিচাৰি কিয় যাব লাগে মই সেইটো কথা কোৱা নাই ধন্দা আচলতেতো আমিও বুজি পাওঁ ৰশ্মি আচলতে সেইবোৰ কথা এতিয়া থ নয়নদা আৰু পাপৰিহঁতলৈ আমি ৰৈ নাথাকো ৰিহাৰ্চেল আৰম্ভ কৰি দিওঁ হয় দে ৰৈ কোৱা নয়নদা আৰু পাপৰি আহি পালেহি আমি এতিয়া ভালকে ৰিহাৰ্চেল কৰিব পাৰিম ওলাইছে সেই কোনোমতে এইকেইটা ঐ পাপৰিক লৈ আহিলোগৈ কাৰণে অলপ দেৰি হ'ল এতিয়া চিন্তা নাই সোণাতলি বিহুৱা দল আকৌ গিজগিজাই উঠিব পাপৰি ইমান দিনে ৰশ্মিয়ে ফালি আছিল এতিয়া আহি যা আজিও ৰশ্মিয়ে নাচিব নয়নদা জোৰ কৰাৰ কাৰণেহে মই আহিলো ধন্দা ৰশ্মি তহঁতে আৰম্ভ কৰ মই আজি দৰ্শক বহি বহি তহঁতৰ ৰিহাৰ্চেল চাম তাৰ মানে তই মাষ্টৰনী হৈ এনেকৈ বহি বহি আমাৰ ৰিহাৰ্চেল চাবি তেন্তে উপায় নাই ধৰ আৰম্ভ কৰ দে আৰম্ভ কৰ ঐ বল চাই থাক বহি তই ঢোলটো দে তাল দে তইহে বজাবি বজা আৰম্ভ কৰ দিচাঙৰে পাৰত নে তোমাৰ ঘৰ দিহিঙৰে পাৰত নে তোমাৰ ঘৰ দিচাঙৰে পাৰত নে তোমাৰ ঘৰ দিহিঙৰে পাৰত নে সুধো যদি ক'বা জানো মৰম দিলে ল'বা জানো আপঙৰ নিচাতকৈও বেছি নিচা মৰমৰ সাজিব খোজো মাজতে ঘৰ আপঙৰ নিচাতকৈও বেছি নিচা মৰমৰ সাজিব খোজো তোমাৰ বুকুৰ মাজতে ঘৰ এবাতি দুবাতি প্ৰেমৰে মদিৰা ঢালি যোৱা তোমাৰে যৌৱনৰ মোৰ মৰমৈ ঢালি যোৱা তোমাৰে যৌৱনৰ
ৰাতিও উজাগৰে ৰবানে চকু ভাষা বুজি পাবানে ৰাতিও উজাগৰে ৰবানে মোৰে কথা ভাবি ভাবি বুকুতে লৈ মোৰে ছবি এটা ভাঙি যায় মোৰে বুকুৰ ভাৱনাৰে নৈ বুজাই ৰাখো জানানে মনক তোমাৰ কথা কৈ এটা ভাঙি যায় মোৰে বুকুৰ ভাৱনাৰে নৈ বুজাই ৰাখো জানানে মনক তোমাৰ কথা কৈ আগলে পাছলে একোৱে নাভাবে তোমাৰ কথা ভাবিবলে ললে মোৰ মৰমৈ তোমাৰ কথা ভাবিবলে ললে পাপৰি কি হ'ল ভেবা লাগি থাকিলি যে এই পাপৰি নাই একো হোৱা নাই বৰ ধুনীয়া নাচিছ ৰশ্মি ভাল হৈছে নমস্কাৰ মই ভাস্কৰ ডক্টৰ ভাস্কৰ বৰা সোণাতলি বাগিচাত জইন কৰিবলৈ আহিছোঁ এই ৰাস্তাৰে গৈ থাকিলে সোণাতলি পামগৈনে বাৰু নিশ্চয় পাব আৰু আপুনি 3 কিলোমিটাৰমান গ'লে সোণাতলি বাগিচা পাব বাগিচা সোমাই যিটো তিনিআলি পাব তাৰ পৰা সোঁফালে ঘূৰি আধা কিলোমিটাৰমান গ'লে আপুনি এটা চাৰিআলি পাব চাৰিআলিৰ পৰা আপুনি বাওঁফালে ঘূৰি 200 মিটাৰমান গ'লে আপুনি বাগানৰ অফিচ পাব কথাটো বুজিলোঁ কিন্তু হস্পিটেলখন ক'ত পাম তাৰমানে আপুনি বাগানৰ নতুন ডাক্তৰ ৰ'ব মই কথাটো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ কৈ দে আপুনি এটা কাম কৰক এইটো ৰাস্তাৰে আপুনি চিধা চিধি গৈ থাকক 3 কিলোমিটাৰমান হ'ব তাৰপিছত আপুনি বাগান সোমাই এটা তিনিআলি পাব তিনিআলিটোৰ পৰা আপুনি সোঁফালে সোমালে এটা চাৰিআলি পাব সেই চাৰিআলিটো আপুনি পাহৰি যাওক কনফিউজ হ'ব পাহৰি যাওক হয় আপুনি এটা কাম কৰিব আপুনি একদম তিনিআলিৰ পৰা নাকৰ পোনে পোনে চিধা চিধি গৈ থাকক অলপ দূৰ গৈয়ে আপুনি এটা চাৰিআলি পাব চাৰিআলিটো পায়ে যদি আকৌ আপুনি নাকৰ পোনে পোনে মাৰি পঠিয়াই নহয় আপুনি লেবাৰ লাইন পাব সেইফালে আপুনি ভুলতো নেযাব আপুনি যদি বাওঁফালে যায় তেতিয়াহ'লে আপুনি বাবু লাইন পাব বাপৰে সেইফালেতো আৰু ভুলতোৱে নাযাব আপুনি এটা কাম কৰিব আপুনি সোঁফালে যাওক তাৰ পৰা আপুনি গৈ থাকক বাছ এতিয়া আপুনি সোঁফালে চাওক আপুনি সেইখিনি গৈ পোৱাৰ পাছত সোঁফালে চাব এতিয়া মোলে চাওক আপুনি সেইখিনি পায়েই বাওঁফালে চাওক বাংলো দেখা পাব সোঁফালে চাওক অফিচ দেখা পাব বাছ আপুনি যোনফালে মন যায় সোমাই দিয়ক কথাটো বোধগম্য হোৱাত মোৰ অকণমান কষ্ট হৈছে কোনোবা এজনে মোক অকণমান সহায় কৰি দিব নেকি বাৰু নয়নদা তই গৈ তেখেতক হস্পিটেলখন দেখুৱাই থৈ নাহগৈ কিয় ঠিক আছে বলক মই আপোনাক হস্পিটেলখন দেখুৱাই থৈ আহোঁ থেংক ইউ মিছ পাপৰি থেংক ইউ মিছ পাপৰি আৰু বাকী সকলো মই বাগানতে থাকিম যেতিয়া কেতিয়াবা আকৌ লগ পাম একেলগে নাচিম গাম হা থেংক ইউ বলক আহিছোঁ তেতিয়াহ'লে লগ পাম নতুন ডাক্তৰে কিন্তু পাপৰিলৈ ভাল চকু মাৰিছে দেই একেবাৰে দেই পুৰি যোৱা ডিষ্ট্ৰিক্ট ধেত এজনী
ৰশ্মি তোৰ চাগে গা আকৌ পিৰপিৰাই গৈছে আকৌ ভেকেঞ্চিডাল ওলাব বুলি জ্যোতিদা এইখনেই আপোনাৰ হস্পিটেল ডাক্তৰ ভাস্কৰ ডক্টৰ ভাস্কৰ আপুনি কি ডিউটি ইয়াতে শেষ কৰিব নেকি বলক মোক অকণমান ভিতৰত আগবঢ়াই থৈ যাব বলক কপি আছ কিয় কেনেকে কেকাই আছে তই কথাটো বুজা নাই তোৰ ব্লাড প্ৰেছাৰটো এই মিটাৰটোত মই চাই আছো শান্তিৰে চাবলৈ দেচোন ৰ এই তোৰ বুকুৰ ধপধপনিতকে মই এইটোহে শুনি আছো তই কথাটো বুজা নাই এই যে তই যে মিলত কাম কৰ তাত যে মেচিনবোৰ চলে সেইবোৰৰ বিল যে মিটাৰত উঠে তই দেখিছনে নাই দেখিছো তইতো মিলত কাম কৰ তোৰ বডিৰ যিটো মিটাৰৰ বিল সেইটো এইটো মিটাৰত উঠে কিমান উঠিছে বেছি উঠা নাই তই চিন্তা কৰিব নালাগে পিছে কালিতো তই শনিবাৰে সেই বেতন পাইছিলি ভগাটো দিলি নেকি 2 বটল দিলো দিলি তেতিয়াহ'লে 1 চিৰিঞ্জ মাল ল'ব লাগিব ৰ বাবু নালাগে এডাল মই ভয় পাওঁ হেৰ' ভীষ্মই সৰসজ্জাত অতবোৰ সৰৰ খোজ খাব পাৰিলে তই এই বেজীটোৰ খোজ খাব নোৱাৰ নোৱাৰিম বাবু ভীষ্ম নহওঁ নহয় এই বৈটোকে দি দিয়ক হয় নেকি ঠিক আছে তইতো বগাটো খাইছিলি এই ৰঙা বৈটো এটাকে খাবি ডেইলি পানীৰ লগত এইটোৰ লগত নাখাবি আকৌ পানীত ডুবাই খাম নে জানো তই টেবলেটটো পানীত ডুবাই খাৱ নে তই ডুবি পেলাই খাৱ হ'ব দিয়ক আহোঁ আৰু বাবু সেইটো আকৌ ক'লে নিছ ঘৰত জুখিব লাগিব নহয় ইয়াত মই বাপেৰৰ মূৰটো কৰিবলৈ বহি আছো সোমাব পাৰোঁনে আহা নয়ন মই মাতটো ঠিক ধৰিছো দেই পিছে মইতো বাগানৰ বাহিৰৰ মানুহক চিকিৎসা কৰাটো মোৰ এক্টিয়াৰ ভিতৰত নপৰে এখেতকতো মই বাগানত আগতে দেখা নাই তোৰ আলহী নেকি বাৰু আহিছে যেতিয়া বহকচোন বহক বিমুখ নকৰো বাৰু কওকচোন এতিয়া বেমাৰ কি হৈছে বেমাৰ ডাঙৰেই সেইকাৰণে ইয়াত একেবাৰে থকাকে আহিবলগীয়া হৈছে ৰাম 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 তেনেকুৱা কথা একেবাৰেই নাভাবিব দেই ইয়াৰ পৰা সেইবোৰ নিয়ম কেতিয়াবাই উঠি গৈছে বাহিৰটো দেখা নাই মই মানুহটো চাফা কাৰণে মোৰ এই চেম্বাৰটো অলপ চাফা হৈ আছে আৰু যি 4খন বেড আছে ঈশ্বৰৰ কৃপাত তাত গাহৰিও নোখোৱে বেয়া পাব নালাগে আকৌ উপায় নাই নহয় কৰ্তৃপক্ষই আদেশ দিলে যেতিয়া মন নগলেও ইয়াত থাকিবই লাগিব আদেশ মানে এইখন চাওক দিছে লৈছো কিন্তু জেনেৰেলি মই মানে বেলেগে ৰেফাৰ কৰা কেছ তেনেকে নাচাওঁ তথাপি আপুনি ইমান দূৰৰ পৰা ছাৰ মোৰ ভুল হৈছে আপুনি বহক ছাৰ শুভস্য শীঘ্ৰম আপুনি মানে কোনো ডাক্তৰ নথকা দেখিহে মই চম্ভালি আছিলো বহক ছাৰ মোৰ ভুল হৈছে ছাৰ লওক ছাৰ মোৰ ভুল হৈছে একো নাই তেনেকে মানুহক ৰং চাই নেকি কি হ'ল ভূত দেখা মানুহৰ নিচিনা উচপ খাই উঠিলি যে ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি থাকোঁতে আমিবোৰক মানুহ যেনেই নেদেখ নেকি কিনো কথাবোৰ কওঁ জ্যোতিদা হঠাৎ সন্মুখত তোক দেখা পাইহে উচপ খাই উঠিছিলো লাভ নাই ৰশ্মি আমাক দেখি উচপ খালে নহ'ব আমাক দেখি হাঁহিয়েই মাৰিব লাগিব এই ভেকেঞ্চিবোৰত এপ্লাই কৰি একো লাভ আমি বাবাদালে ভেকেঞ্চিৰ চাইনবোৰ্ড লগাই ঘূৰি আছো দৰকাৰ হ'লে এপ্লাইডাল মাৰি দিবা তহঁতে নুবুজিবি জ্যোতিদা হৃদয়ৰ আসনত আৰাধ্যজনৰ বাদে বেলেগৰ স্থান নাথাকে ডক্টৰ গুড মৰ্ণিং ছাৰ মৰ্ণিং হাউ আৰ ইউ আই এম ফাইন ছাৰ আমাৰ বাগানখন কেনেকুৱা লাগিছে খুব ভাল লাগিছে সোণাতলী বাগিচাৰ পৰিৱেশ একদম খুব সুন্দৰ থেংক ইউ ডক্টৰ এয়াই সোণাতলী চাহ বাগিচা ইয়াৰ চৌপাশৰ পৰিৱেশ ইয়াৰ মানুহৰ হাঁহি ধেমালি দুখ সুখ এই সকলোবোৰ আমাৰ আপোন
সোণাতলি বাগিচা সুগায়কৰ কণ্ঠৰ যেন এটি সুৰীয়া গীত। ছাৰ এনি প্ৰব্লেম ডক্টৰ? প্ৰব্লেম আছে ছাৰ, কিন্তু আপোনাৰ কথা শুনাৰ পিছত মোৰ গোটেই প্ৰব্লেমবিলাকৰ ওজন কমি আহিছে ছাৰ। কথাটো মই বুজাত অলপ অসুবিধা পাইছোঁ ডক্টৰ। 3 দিন পাছত লেবাৰ লাইনৰ জুমুৰলৈ মোক মাতিছে। যাম নে নাযাম ডিচিশ্যনটোৰ কাৰণে আপোনাৰ ওচৰলৈ আহিম। সিহঁতে মোকো মাতিছে, মই যাম। কাৰণ সেই ব্ৰিটিছৰ দিনৰ মানুহৰ মাজত বিভাজন ঘটোৱা নিয়মবোৰ আমাৰ বাগানত নাই। মানুহৰ মৰ্যাদা মানুহ হিচাপে আপুনি যায় নে নাযায় সেইটো ডিচিশ্যন আপোনাৰ। ডিচিশ্যন মই ল'লোঁ ছাৰ। চৰি ফৰ ডিষ্টাৰ্বিং ইউ ছাৰ। ন' নট এট অল। থেংক ইউ ছাৰ। তেতিয়াহ'লে মই আহোঁ ছাৰ। অ'কে ডক্টৰ, এনজয় দ্য বিউটি অফ সোণাতলি। থেংক ইউ ছাৰ। কি হ'ল নয়ন, ইমান কোবাকুবিকৈ আহিছা যে? মানে ডক্টৰ পাপৰিৰ জ্বৰ আজি 3 দিনেই হ'ল। ফাৰ্মাচীৰ পৰা কিবা টেবলেট আনি খাইছে কিন্তু ভাল পোৱা নাই। সেই ভাবিলোঁ ডক্টৰ। পাপৰি জ্বৰ? হয় ডক্টৰ, পাপৰি। নয়নদা ডাক্তৰজনৰ ওচৰলৈ গৈছে। তোৰ অসুখৰ খবৰ শুনিলে নিশ্চয় আহিব। তই অকণমান নিৰলে টোপনি যাবলৈ চেষ্টা কৰচোন আই। হেৰা তাই শুইছে হ'বলা। ব'লা আমি কেইটা অকণমান বাহিৰতে বহোগৈ। ব'ল আইজনীও আহ। না না তুমি চিন্তা নকৰিবা, জ্বৰহে হৈছে ভাল হৈ যাব। মই ডাক্তৰৰ পৰা ঔষধ আনি খুৰী হাতত দি দিছোঁ। 2 দিন লাগিব বুলি কৈছে, 2 দিনত তুমি ভাল হৈ যাবা। মই চিন্তা কৰা নাই, তুমিও চিন্তা নকৰিবা। মই খালি পিকনিকলৈ যাব নোৱাৰিলোঁ, বেয়া নাপাবা হা। কি যে কথাবোৰ কোৱা, আৰু তুমি নোযোৱা বাবে মই পিকনিকলৈ যোৱাটো কেঞ্চেল কৰিছোঁ। মই সকলোকে ইনফৰ্ম কৰি দিছোঁ। সেইটো একদম নকৰিবা যতীন দা, প্লিজ। তুমি পিকনিকলৈ যোৱা, মোৰে শপত, তুমি যাব লাগিব। পাপৰি কি কৈছা এইবোৰ? মই ঠিকেই কৈছোঁ। যোৱা 3 বছৰে তোমাৰ লগত উঠা বহা কৰি এটা কথাই গম পালোঁ যে তোমাক সকলোৱে বিচাৰে। ঠিক আছে, তুমি শপত দিছা যেতিয়া মই পিকনিকলৈ যাম, কিন্তু তুমি ঔষধ ঠিকমতে খাব লাগিব। মই কাইলৈ আবেলি আহি পাই যাম। ঠিক আছে, বাই। মাজনী উঠা, সময় হ'ল নহয়। টেবলেটটো খোৱা। অলপ ভাল পাইছানে মাজনী? অঁ, আজি ঔষধখিনি খালে ভাল হৈ যাব, নহ'লে আকৌ যতীনে আহি আমাৰ এওঁকেই ধৰিবহি। হেল্ল', অঁ অঁ অঁ, মই হৰিহৰ হাজৰিকাই কৈছোঁ। কি কৈছে? এক্সিডেণ্ট? ক'ত? নংপুৰ ওচৰত? ক'লৈ আনিছে বুলি ক'লে? মেডিকেললৈ? হয় হয়, মই এতিয়াই গৈ আছোঁ। ঠিক আছে ঠিক আছে। কি হৈছে তাও? কোনে ফোন কৰিছে? কাৰ এক্সিডেণ্টৰ কথা কৈছে? সৰ্বনাশ হৈছে এজনী, সৰ্বনাশ হৈছে। যতীনহঁতৰ গাড়ীখনৰ বোলে নংপুৰ ওচৰত এক্সিডেণ্ট হৈছে। তই গোটেইবিলাকক বোলে মেডিকেললৈ নিছে, মই তাৰ পৰা আহোঁ। যতীন হাজৰিকা কোনটো ৰুমত আছে? ক'ত আছে? বল বল আহ। ছাৰ
আমি দুখিত উপায় নাছিল ইণ্টাৰনেল ইঞ্জুৰি আৰু ব্ৰেইন হেমাৰাইজ হোৱাৰ বাবে আমি সফল হ'ব নোৱাৰিলোঁ চৰি পাপৰি আনন্দ উল্লাসত উঠিব জ্যোতি ৰাজি ভয় শুই আছে সি বৰ শান্তিত শুইছে সি বৰ শান্তিত শুইছে যতীন দাই অভিমান কৰি গুচি গ'ল তাও পিকনিকলৈ যাবলৈ মন নাছিল মই শপত দি পঠোৱাৰ কাৰণে গ'ল একেবাৰে গুচি গ'ল তাও যতীন দাই অভিমান কৰি গুচি গ'ল তাও আধা কৰি কান যতীন যতীন গুচি গ'ল যতীন গুচি গ'ল তোমাক আৰু ক'লে কোনো কথা তুমি মোৰ বুকুৰ মাজতে থাকিবা সদায় মই তোমাক আৰু ক'লে গুজাবলৈ নিদিওঁ ক'লে গুজাবলৈ আহক ডক্টৰ আহক পাপৰি এয়া ডক্টৰ আহিছে তই সাৰ পাই আছনে প্লিজ বহকচোন ডক্টৰ হ'ব হ'ব আপুনি আৰাম কৰকচোন চিন্তা নকৰিবা নয় বেজ আহি যেতিয়া বেমাৰীৰ ওচৰ পালোহি বেমাৰ নিজে নিজেই পলাব পিছে কপালত পতি আৰু চকুত চকু পানীৰ সৈতে কিন্তু পাপৰিক বেছ ধুনীয়া বেমাৰীজনী যেন লাগিছে হা চকুত চকু পানী থাকিবই পৰহিলৈ বাগানত ঝুমুৰ নাচিবলৈ নিমন্ত্ৰণ আছিলে পাপৰি চাগে ঝুমুৰলৈ মনত পৰি দুখ লাগিছে কিবা এটা কৰক ডক্টৰ চিন্তা নকৰিবা মিষ্টাৰ নয়ন মই এনেকুৱা মেডিচিন দিম পৰহিলৈ মাদলৰ চেৱত পাপৰিয়ে দুপাক বেছিকৈ ঝুমুৰ নাচিব থেংকছ ডক্টৰ মাদলৰে তালে তালে নাচিলে তুমি নাচি উঠে মোৰ মন ঝুমুৰৰে সুৰে সুৰে তোমাৰ মাত শুনি জাগে অ বুঝি হৰণ তুমি জানানে নাজানা কিয় বাৰু লাগে তোমালে ইমান মৰম তুমি জানানে নাজানা কিয় বাৰু লাগে তোমালে ইমান মৰম মাদলৰে তালে তালে নাচিলে তুমি নাচি উঠে মোৰ মন শিৰিষৰ তলতে বহি মনৰে কথা কম মনে বিচাৰে তোমাৰে মৰম যেন সাৱটি ল'ম
শিৰিষৰ তলতে বহি মনৰে কথা কওঁ মনে বিচাৰে তোমাৰে মৰম যেন সাৱটি লওঁ তুমি বুজানে নুবুজা বুকুৰে মাজলে কিদৰে আহে মৰম তুমি বুজানে নুবুজা বুকুৰে মাজলে কিদৰে আহে মৰম মাদলৰে তালে তালে নাচিলে তুমি নাচি উঠে মোৰ মন হাৰিয়ালি হ'ল মনৰে পথাৰ ওলাহে নধৰে তোমাৰে হেজাৰ সপোনে আহি দুচকু আৱৰে হাৰিয়ালি হ'ল মনৰে পথাৰ ওলাহে নধৰে তোমাৰে হেজাৰ সপোনে আহি দুচকু আৱৰে তুমি জানানে নাজানা তোমাৰে ভাৱনাই কিমান আমনি কৰে তুমি জানানে নাজানা তোমাৰে ভাৱনাই কিমান আমনি কৰে মাদলৰে তালে তালে নাচিলে তুমি নাচি উঠে মোৰ মন অ খুৰা খুৰা টোপনি আছে যে কাম বন নাই নেকি কাম বন থাকিলে এনেকে টোপনীয়া থাকিম নেকি ডাক্তৰ আহিল যেতিয়া আমাৰ নিচিনা কম্পাউণ্ডাৰৰ এতিয়া ফুচ সেই এক্সপায়াৰ ডেট খাই যোৱা ঔষধৰ নিচিনা এনেকে উত্তত পৰি থাকিব লাগিব পিছে ডাক্তৰ নাই নেকি বেমাৰ কি আছে ৰাতি জুমুৰ নাচিছে এতিয়া কোৱাৰ্টাৰ ৰেষ্ট লৈ আছে শুনিছো বোলে মাজে মাজে গাভৰু পেচেণ্ট চাবলৈ ডাক্তৰ গাঁৱলৈকো যায় সেইটোতো ডাঙৰ এইবোৰ কথা মই নাপাতো নাপাতে কিয় খুৰা দাদাও ব্যাখ্যাৰ প্ৰয়োজন নথকা কেৱল মনে মনে বুজি থকা কথাবিলাক নপতাই ভাল দেই ঠিকে আছে তেন্তে আমিও মনে মনে বুজি থলেই হ'ল দেই শুভস্য শীঘ্ৰম এতিয়া বুজিলি যেতিয়া মনে মনে গৈ থাক মনে মনে গৈ থাকো খুৰা খুৰা নহয় দাদা চুলি পকিলে খুৰা নেকি এইবিলাক ঔষধৰ মাজত সোমাই থকা ৰিয়েকশ্যন মোৰ হ'ব হ'ব বুজিলো বুজিলো খুৰা মিছা মিছি আহি পেলাই তোক মিছা মিছি টোপনিটো ভাগিলে বাগানলৈ অহা ডাক্তৰজন বৰ ভালো কালি দেখিছিলি নে ঝুমুৰ নাচত সি কেনেকৈ সকলোৰে লগত মিলিজুলি নাচিছিলে তোৰ মন মুহিছে যেন পাইছো কিবা ক'ব লগা আছে যদি ক মই নয়নদাক কৈ দিম নয়নদাই ডক্তৰক কৈ দিব আমাক বুৰ্বক বুলি নাভাবিবি পাপৰি চকুৰ চাৱনি আৰু নাচনৰ তাল দেখিলে বুজি পাওঁ যে উজানৰ মাছ কোনফালে উঠিব পানীৰ সুত আমি চাব জানো পাপৰি ৰশ্মি তই বোৰ কি কৈছ পিছত বুজিবি ঘৰতো চিন্তা কৰি থাকিব এতিয়া যাওঁ বল বল নয়ন
প্ৰথম দিনাৰ পৰাই তোমাক আপোন আপোন লগাৰ কাৰণে মই কথাবিলাক ক'লোঁ। তুমি আকৌ অন্যভাৱে নল'বা। কি যে কথাবোৰ কয় আপুনি। আচলতে মই আপোনাক কথাটো ক'ম বুলিয়ে ভাবিছিলোঁ, আপুনি আগতীয়াকৈ কৈ মোক সকাহ দিলে। ৰশ্মিহঁতেও কথাটো শুনি বৰ ভাল পাব। ৰশ্মি ছোৱালীজনী বৰ হাঁহিমুখীয়া, সকলো সময়তে বতাহৰ লগত উৰি ফুৰিব খোজে। পাপৰিও হাঁহিমুখীয়ে আছিল, কিন্তু তাৰ জীৱনত ঘটি যোৱা ঘটনাটোৱে তাইক মনো কৰি পেলালে। পিছে সময় হ'ল, মই এতিয়া যাওঁ ডক্টৰ। ঠিক আছে, কথাবোৰ ক'লোঁ, কি কৰে এবাৰ ভাবি চাব। অ'কে ডক্টৰ। লাজুকীয়া চাৱনিৰে তুমি কিনো বুজাব খোজা, চকুলে মোৰ চোৱা আৰু খুলি কোৱা আঁতৰোৱা দুমোজা। লাজুকীয়া চাৱনিৰে তুমি কিনো বুজাব খোজা, চকুলে মোৰ চোৱা আৰু খুলি কোৱা আঁতৰোৱা দুমোজা। তুমি বৰষা মই হম নদী, বিচাৰো মৰম দিয়া যদি। লাজুকীয়া চাৱনিৰে তুমি কিনো বুজাব খোজা, চকুলে মোৰ চোৱা আৰু খুলি কোৱা আঁতৰোৱা দুমোজা। কি হ'ল ৰশ্মি, এই সন্ধিয়া সময়ত খৰখেদাকৈ আহিছ যে? আৰু সময় নাই বাবে এতিয়াই পিয়ন হৈ খবৰ দিব আহিছো। কাইলৈ আবেলি বাগানত নয়নদা ৰৈ থাকিব, তোক মাতিছে। কিবা বোলে কথা আছে। মই নাযাওঁ। যাওঁ নাযাওঁ তোৰ কথা, মোৰ খবৰ দিয়া কাম, খবৰ দিলো। আকৌ কৈছো, কাইলৈ আবেলি বাগানত নয়নদা ৰৈ থাকিব, তই যাবি, মই যাওঁ। ৰশ্মি, নয়নদা, তই আহিলি পাপৰি? ৰশ্মিয়ে কৈছিল তুমি বোলে মাতি পঠিয়াইছিলা। কি চাইছা? তোক চাইছো। নয়নদা, আজি তোক দেখাত সঁচাকৈ বৰ ভাল লাগিছে পাপৰি। কিবা যেন সজীৱতা আকৌ ঘূৰি আহিছে। আচলতে কি জানো, বেদনাময় অতীত এটা বুকুত সাৱটি তই বৰ্তমানক শেষ কৰি দিয়াটো আমি একেবাৰে সহ্য কৰিব পৰা নাই।
তুমি এইবোৰ কি কৈছা নয়নদা? অতীতৰ বেদনাখিনিক আলফুলকৈ সাঁচি থৈ বৰ্তমানটোক কিছু সজীৱ আৰু প্ৰাণোচ্ছল কৰিবৰ কাৰণে মই তোক অনুৰোধ কৰিছোঁ। মই তোৰ ওচৰলৈ এটা প্ৰস্তাৱ লৈ আহিছোঁ। আশা কৰোঁ তই হাঁ কৰিবি। হা বা না কোৱাৰ আগতে প্ৰস্তাৱটো নিশ্চয় শুনিব পাৰিম। নিশ্চয় পাৰিবি। মই সেইটো ক'ম বুলিয়ে তোক ইয়ালৈ মাতি আনিছোঁ। তই বিশ্বাস কৰ বা নকৰ, তোক মই এখন সঁচা অন্তৰেৰে ভাল পাওঁ। তোৰ সুখ মোৰ কাম্য। ডাক্তৰ ভাস্কৰ এটা ভাল ল'ৰা। সি ইতিমধ্যে তোক ভাল পাই পেলাইছে আৰু বন্ধু হিচাপে তাৰ সেই প্ৰস্তাৱটো লৈ মই তোৰ ওচৰলৈ আহিছোঁ। নয়নদা, তুমি এইবোৰ কি কৈছা? তুমি কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলা? তুমি সঁচাকৈ বৰ পাহান হৃদয়। তই মোক যিয়েই নকওঁ পাপৰি, তই তোৰ বেদনাময় অতীতটোক পাহৰি যা। এটা ৰঙীন বৰ্তমানক আদৰি ল। তই বিয়াত সন্মতি দে পাপৰি। নয়নদা, তুমি কৈছা যেতিয়া মই বিয়াত সন্মতি দিম, কিন্তু মোৰ এটা চৰ্ত আছে। তোৰ সকলো চৰ্তই মানি ল'ম। মোৰ চৰ্ত মানি ল'লে মই বিয়াত বহিম। সঁচা? সঁচা। তুমি যে চাফ চিকুণত লাগি আছা, ইফালে আলহী আহি পাবৰে হ'ল। পিছে পাকঘৰৰ কামতবোৰ চিজিল হ'ল জানো? আদাৰ বেপাৰীক আকৌ জাহাজৰ খবৰ লাগে। পাকঘৰ মোৰ, খিয়াল মই ৰাখিম। আপুনি আলহী আনকচোন। ৰাম, তোমাৰ মুখখনো একেবাৰে ৰেল চলালি চলেহে। কথাষাৰ সুধিবলৈহে পালো, একে চিগনেল টিগনেল নামানি চলিয়ে আছে আৰু। পিছে হেৰা, ছোৱালীয়ে কি কৰি আছে? মই তাকে ক'বলৈ ড্ৰয়িং ৰুমলৈ আহিছিলো। আজি দেখোন খেনৰ এজাত কাপোৰ কানি পিন্ধি একেবাৰে তমস্কাৰ। লগত আকৌ সেই ভৱেনৰ জীয়েক ৰশ্মিও আছে। হওক দিয়া, এই ডাক্তৰটো বাগানখনলৈ আহি আমাক উদ্ধাৰ কৰিলে। হেৰা, আহি পালেহি নেকি? তুমি এইবোৰ সামৰা। আহক আহক আহক, কম্পাউণ্ডাৰ খুৰা আহক। আহক আহক। নাই নাই খুৰা, আহা বুলি ক'লেই হ'ব। জোঁৱাইকক আৰু আপুনি বুলি ক'ব নালাগে নহয়। বলক আহা। পাপৰি, এই ৰশ্মি, তহঁত মুখা ওলাই আহা আকৌ। এৰা, হিৰইনৰ প্ৰৱেশ নহ'লে মঞ্চখন কিবা উকা উকা লাগি থাকে নহয়। বহা বহা। উপায়তো তহঁতো বহ। হ'ব খুৰা। এইৰা, ভিতৰত যা যোগাৰ কি হৈছে খবৰ কৰি আহোঁ ৰ'বা। হ'ব। আজিনেতো এই আলহী পালেহি, ওলাই আহা আকৌ। বতাহ দেখোন আনিব লাগিছিল, কোনোবাই আনিছে কোনোবাই। উপায় নাই খুৰা। দাদা এইগৰাকীয়ে কৈছে যেতিয়া মই লৈছো আৰু মোৰ পৰাই খাওক। তেনেহ'লে আমি এতিয়া কথা বতৰালৈ আগবাঢ়িব লাগে। কথা বতৰালৈ আগবঢ়াৰ আগতে নয়নদাই চাগে এটা কথা পাহৰি গৈছে। কি কথা পাপৰি? বিয়াত মই বহিম, কিন্তু মোৰ যে এটা চৰ্ত আছিল। চৰ্ত তৰ্তবিলাক আগতীয়াকৈ কৈ দিয়া ভাল। শুভস্য শীঘ্ৰম। ভাস্কৰ দা, আপুনি আমাৰ গাঁওখনৰ কাৰণে ভগৱানৰ নিচিনা। আপোনাৰ উপস্থিতিয়ে গাঁওখনৰ পৰিৱেশে সলনি কৰি দিলে। বেয়া নাপাব, বিয়াত বহাত মোৰ এটা চৰ্ত আছে। বেয়া নাপাওঁ, তুমি তোমাৰ চৰ্তটো কোৱা। কম, মই মোৰ চৰ্তটো কম বুলিয়েতো এই আয়োজন কৰিছোঁ। ভাস্কৰ দা, আপুনি যদি বেয়া নাপায় আৰু সকলোৱে যদি অনুমতি দিয়ে,
মই ভাস্কৰ দাৰ লগত অকলশৰে দুটামান কথা পাতিব বিচাৰিছোঁ। নাই নাই আমাৰ একো আপত্তি নাই নে কি কয় কম্পাউণ্ডাৰ খুৰা তো শুভস্য শীঘ্ৰম ছাৰ চৰ্ত বাজি যি য'ত আছে সকলোবোৰ ঠিক কৰি ল'ব লাগে আৰু ন ভাস্কৰ দা আপুনি কিবা অসুবিধা পাব নেকি? নাই নাই মোৰ একো অসুবিধা নহয় তোমালোকে যেনেকৈ ইচ্ছা কৰা তেনেকৈ মই প্ৰস্তুত আহক তেনেহ'লে আমি ভিতৰতে কথা পাতোগৈ। ঐ ভিতৰতে পাতে যে এইবাৰহে এইবাৰ আৰু কেতেকীয়ে ফুলে নে কপৌৱে ফুলে কিন্তু কিবা এটা যে ফুলিব হয়তো খাটাং যি ফুলে ফুলি থাকক মাথো নামি খানাডাল দবালে পিটি খাব পালে হ'ল নে কি কয় কম্পাউণ্ডাৰ খুৰা দাদা পকেটত ডাইজিন আছে হজম নহ'লে দুটা মাৰি ল'বি মুঠৰ ওপৰত যি হয় সোনকালে হ'ব লাগে আৰু শুভস্য শীঘ্ৰ এই ভাগে ভিতৰত দুজনে অন্তৰংগ আলাপ কৰা দেখি একেবাৰে কাষত বহিলগৈ ধন্দা এনেকুৱা চিৰিয়াছ কথা এটা আলোচনা কৰি থকা অৱস্থাত ধেমালি কৰিলে মই মুঠেই ভাল নাপাওঁ পাপৰি তোৰ কথা বতৰা যদি শেষ হ'ল তেনেহ'লে আমি এতিয়া আচল কথালৈ আহোঁ কথা বতৰা শেষ হৈছে নয়ন আচলতে কি জানা দূৰলৈ চালে আকাশখনে মাতি চোৱা যেন লাগে কিন্তু আচলতে জানো আকাশখনে মাতি চুৱে আপুনি কি ক'ব বিচাৰিছে ডক্টৰ আকাশলৈ নগৈ মাটিতে থাকি আমি কথা বতৰাবিলাক পতা ভাল নেকি মাটিৰ কথাই পাতিব খুজিছোঁ ধন মাটিৰ কথা সঁচা কথা পাপৰিৰ অন্তৰৰ কথা আপুনি এইবোৰ কি কৈছে ডক্টৰ আচলতে কি জানা নয়ন পাপৰিৰ জীৱনলৈ এনেকুৱা এটা দুৰ্যোগ নামি আহিছিল যাৰ ফলশ্ৰুতিত পঢ়া শুনা আধাতে এৰি থৈ বুকুত বহু বেদনা লৈ তেওঁ গাঁৱলৈ উভতি আহিছিল তাৰপিছত তেওঁ লাহে লাহে উপলব্ধি কৰিলে তেওঁৰ কথা সকলো সময়তে ভবা তেওঁৰ কথা সকলো সময়তে চিন্তা কৰা সতৰ্কতাৰে তেওঁক ৰাখিবলৈ তেওঁৰ ওচৰত এজন মানুহ আছে সেইজন মানুহ আন কোনো নহয় তুমি নয়ন দুৱৰা আৰু সেইজন নয়ন দুৱাৰাকে পাপৰিয়ে বিয়া পাতিবলৈ ঠিক কৰিছে Come on, Noel. Yes. নয়ন জীৱনত তোমাৰ প্ৰতি যি অন্যায় কৰিলোঁ সেই অন্যায়ৰ প্ৰতিদান মই কেতিয়াও দিব নোৱাৰিম অন্তৰৰ নিভৃত কোণত অনবৰতে বাজি থকা চেনাইও সুৰটোক গুৰুত্ব নিদি মই আগুৱাই গৈছিলোঁ আজি হয়তো সেইকাৰণে চেনাইৰ ওচৰতে হাৰি গ'লোঁ নয়না তুমি যদি সন্মতি দিয়া মই তোমাৰ লগতে বিয়াত বহিম এইটোৱে মোৰ একমাত্ৰ চৰ্ত তই এইবোৰ কি পাগলামি কৰিছ পাপৰি তই যি কৰ কৰি থাক মই যাওঁ ৰশ্মি ভাস্কৰ দা ৰশ্মি বৰ ভাল ছোৱালী তাই মনত কষ্ট পালে আমিও বৰ দুখ পাম প্লিজ তাইক ঘূৰাই আনক আপুনি পাৰিব প্লিজ ভাস্কৰ দা প্লিজ প্লিজ ৰাধন জ্যোতি
চেহনা আৰু বেণ্ড পাৰ্টি এতিয়া বজোৱাতহে বল বাহিৰলৈ গ'ল যেতিয়া সিফালেও চাগে ফিটিং শুভস্য শীঘ্ৰম ও তোমালোকৰ ঘৰলৈ ও যামেনো মই কেতিয়াকৈ ভাবো চিনাকি হবৰ পৰা জানো ও নহম জানো মই তোমাৰ দৰা ঘৰ দিচাঙৰে পাৰত নে তোমাৰ ঘৰ দিহিঙৰে পাৰত নে